এইবাৰ জুবিন গাৰ্গক গামোচা পৰিধান কৰিব আমাৰ সভাপতি নাৰায়ণ ডেকাই। চেলেং পৰিধান কৰাব আমাৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী। তেখেতক শৰাই আগবঢ়াব আমাৰ সাংস্কৃতিক সম্পাদক জয়ন্ত গগৈয়ে। অসমৰ সন্মানৰ প্ৰতীক এটি গড় আগবঢ়াব আমাৰ কাৰ্যকৰী সভাপতি বিজয় বড়োৱে। আমাৰ সংস্কৃতিৰ প্ৰতীক বাপতি সাহোন জাপি আগবঢ়াব আমাৰ উপসভাপতি বিচিত্ৰ বড়োৱে। এইবাৰ তেখেতক এখন আলোৱান আগবঢ়াব আমাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজদীপ দাসে। তেখেতক এটি ফুলৰ তোৰা আগবঢ়াব আমাৰ পাৰিখ GMCৰ পাৰিষদ আশীষ ভৰালীয়ে। এইবাৰ তেখেতক মানপত্ৰ প্ৰদান কৰা হ'ব। মানপত্ৰখন পাঠ কৰিব মুখ্য পৃষ্ঠপোষক ৰাতুল বৰুৱাই অৰ্থাৎ মই নিজে। আৰু এই মানপত্ৰ পাঠ কৰাৰ পিছত তেখেতক চেক প্ৰদান কৰিব প্ৰদীপ দাসে আৰু ট্ৰফি প্ৰদান কৰিব আমাৰ ভূপেন দাৰ অতি আদৰৰ ভগ্নী কবিতা হাজৰিকা, এতিয়া কবিতা বৰুৱা বাইদেউ আমাৰ মাজত আহি পাইছে। এই বাইদেউক মঞ্চলৈ আদৰি আনিবৰ কাৰণে মই আমাৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীক অনুৰোধ জনাইছোঁ। এইবাৰ তেখেতসকলক জুবিনক চেক প্ৰদান কৰিব আমাৰ কোষাধ্যক্ষ প্ৰদীপ দাসে। চেকখন মোক দিছে হয়, খালি চেকখন মই নিজৰ কাৰণে নলওঁ। মই সেইদিনা সঞ্জয় দাক ফোন কৰি কৈছোঁ যে আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে, য'ৰ পৰা আমি মানুহক সহায় কৰোঁ, এই চেকখন তাত দি দিলে হ'ল।
যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ চ' থেংক ইউ ভেৰি মাছ আৰু সঞ্জয় দাকে আৰম্ভ কৰি যিমানসকল কৰ্মকৰ্তা আছে বেছিভাগ চিনাকি মানুহ ইয়াৰ লগত জড়িত মই ইমান বছৰ ইয়াতে এইখিনিতে আছিলোঁ কলেজত পঢ়োঁতেও আছিলোঁ তাৰপিছত আকৌ জুবিন গাৰ্গ হোৱাৰ পিছতো আছিলোঁ চ' সকলোকে ধন্যবাদ জনাইছোঁ মৰম শুভকামনা নতুন বছৰ নতুন বিহুটো ভালকৈ যাওক গানটো কাইলৈ গাম আজি নাগাওঁ আজি এনেই আহিছোঁ কেতিয়াবা এনেই আহে যে থেংক ইউ আৰু সকলোকে মৰম জনাইছোঁ থেংক ইউ এইটো কলাগুৰুত যাব থেংক ইউ জুবিনক ট্ৰফি প্ৰদান কৰাৰ আগতে আমাৰ ট্ৰফি দিবলৈ আমি নিমন্ত্ৰণ কৰি অনা সুধাকণ্ঠৰ ভগ্নী কবিতা বাইদেউক আমি সম্বৰ্ধনা জনাব খুজিছোঁ তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ সভাপতি নাৰায়ণ ডেকাক অনুৰোধ জনাইছোঁ এইবাৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025 জুবিন গাৰ্গক প্ৰদান কৰিব আমাৰ অতি শ্ৰদ্ধাৰ এসময়ৰ সুকণ্ঠী গায়িকা ডক্টৰ ভূপেন হাজৰিকাৰ ভগ্নী কবিতা বৰুৱা বাইদেৱে মই ডক্টৰ দিলীপ মহন্তক অনুৰোধ জনাইছোঁ ট্ৰফিটো লৈ আনিবলৈ বাইদেউক দিয়া সকলোৱে জোৰদাৰ হাততালি দিয়ক আজি জুবিন গাৰ্গক ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছিল তেখেতক ধন্যবাদ তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি ইয়ালৈ আহিল আজি তেখেতে গীত পৰিৱেশন নকৰে বুলি কৈছে নকৰেও মতাও নাই অহাকালিলৈ তেখেতে গীত পৰিৱেশন কৰিব এই মঞ্চতে এতিয়া মই জুবিন গাৰ্গক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ দুআষাৰ মই আচলতে ইমান কথা কোৱা মানুহ নহয় কালি আহিম কালি ক'ম কালি গাম আৰু চব চান্তাবুহঁত চব আছে মালবিকা বা আমাৰ সঞ্জু বাইদেউ সন্ধ্যা বাইদেউ চব আছে তেওঁলোকেও গান গাব এতিয়া আমি শুনিম জুবলি গানটো বহুত শুনিলোঁ বাৰু জুবলি গান নুশুনিলেও হ'ব একো নাই জুবলি কেঞ্চেল কৰি দিয়া আজি জুবলিও গাব এনে ধেমালি কৰিছোঁ চ' কালি আহিম মই কালি ভালকৈ আহিম আহি পেলাই ভালকৈ গান গাম আজি মই আচলতে আজি প্ৰগ্ৰেমটো কালি হ'ব বুলি ভাবি আছিলোঁ কিন্তু মই দুপৰীয়াহে গম পালোঁ যে বোলে আজি যাব লাগে মই সেইকাৰণে গুচি আহিলোঁ এনিৱে সকলোকে ধন্যবাদ আৰু সকলোকে মৰম শুভকামনা গোটেই বছৰটো সুন্দৰকৈ যাওক সকলোৱে আনন্দ কৰক ফূৰ্তি কৰক আগবাঢ়ি যাওক সেইটোৱে কামনা কৰোঁ আৰু বেলতলা বিহুৰ নাম আছে আৰু আগবাঢ়ি যাওক বেলতলা বিহু সেইটোৱে অনুষ্ঠান কাম কৰিছোঁ থেংক ইউ